হেল্ল' এভৰিৱান, সকলোলৈ নমস্কাৰ জনাই মই মধুমিতাই অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক বনাই দেখুৱাম নাঙল ধোৱা পিঠা। নাঙল ধোৱা পিঠা অৱশ্যে সকলোৱে জানেই বনাবলৈ। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মই জহা চাউলৰ পিঠা লৈ লৈছোঁ। এয়া খিচমিচ কেইটামান লৈ লৈছোঁ আৰু এয়া নাৰিকলৰ গুড়া। নাৰিকলকেইটা মই ৰুকি ল'লোঁ, ঘৰৰে নাৰিকল হয়। নাৰিকলখিনিৰ লগত মই সানি ল'ম প্ৰথমতে। আৰু ইয়াত মই অলপ ঘিউ মই ব্যৱহাৰ কৰিছোঁ অলপ। এইখিনি ভালদৰে সানি ল'লোঁ। এতিয়া ঠাণ্ডা পানীয়েদি মই এতিয়া মঠি ল'ম। এইখিনি মঠা হৈ গ'ল মোৰ। এয়া তৰাপাত লৈ লৈছোঁ মই। তৰাপাতত এতিয়া এটা এটাকৈ বান্ধি যাম। এয়া মই ম'ম' ষ্টেণ্ডতে ৰাখি গৈছোঁ। বাকীখিনিও এনেকৈ এটা এটাকৈ মই বান্ধি ল'ম। এয়া মই ম'ম' ষ্টেণ্ডতে এতিয়া ভাপতে বনাম। এইটো পিঠা অৱশ্যে পানীত দিয়ে বনায়। মই ইয়াত ঘি দিছোঁ। যদি পানীত দিওঁ ঘিৰ ভাপটো পানীখিনিত ওলাই যাব, সেইটো কাৰণে মই এনেকৈ ম'ম' ষ্টেণ্ডত ভাপতে বনাইছোঁ। এয়া মোৰ পিঠা হৈ গ'ল। এইফালে আমাৰ বেটি খাবলৈ ৰৈ আছে। পিঠাৰ লগত দিছোঁ মই গুড় আৰু গাখীৰ। আপোনালোকৰ সোৱাদ অনুসৰি গুড় খাবনে, চেনি খাবনে, গাখীৰ লগত খাবনে, নে অন্য কিবা লগত খাব, তেনেকৈ নিজৰ সোৱাদ অনুসৰি খাব পাৰে।
টেষ্টি আজিলৈ আহোঁ নমস্কাৰ